নমস্কাৰ জনাইছোঁ আটাইকে সকলোকে মোৰ এই ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। ইয়াৰ ৰাতিপুৱা আমি গুৱাহাটীৰ পৰা নলবাৰী অভিমুখে যাত্ৰা আৰম্ভ কৰিছোঁ। ভিডিঅ'টো আচলতে 15 আগষ্টৰ প্ৰায় 3 দিনমান আগৰে। আচলতে নলবাৰীলৈ আমি ফুৰিবলৈ যোৱা নাই, গৈছিলোঁ এটা সুন্দৰ পদক্ষেপ হাতত লৈ, আৰু সেই পদক্ষেপটো হৈছে 15 আগষ্টৰ লগত সংগতি ৰাখি গুৱাহাটীত স্থিত নিৰাময় ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বৰভাগ শাখাৰ সহযোগত আমি নলবাৰী জিলাৰ বৰভাগ অঞ্চলৰ কিছুমান সন্মানীয় ব্যক্তি, যিসকল ব্যক্তিৰ কৰ্মৰাজি আজিও আমাৰ সমাজত জিলিকি আছে, যিসকলে সমাজৰ বাবে দেশৰ হকে কাম কৰি আছে। ধৰি লওক বিশিষ্ট সমাজসেৱক, বিশিষ্ট শিক্ষক, বিশিষ্ট আৰক্ষী বিষয়া, আদৰ্শবান খেতিয়ক ইত্যাদি ইত্যাদি। এনেধৰণৰ বিশিষ্ট ব্যক্তিসকলৰ ঘৰে ঘৰে আৰু কিছুমান বিশিষ্ট ব্যক্তিৰ নিজ কৰ্মস্থলীলৈ গৈ আমি তেখেতসকলক শ্ৰদ্ধা জনাইছিলোঁ। আচলতে এনেবোৰ কামৰ পৰা তেখেতসকলে অনাগত সময়ত দেশৰ বাবে নাইবা সমাজৰ বাবে সেৱা আগবঢ়াবলৈ আৰু বেছি উৎসাহ পাব। ভাল লাগে, নিজৰ ব্যস্ততাৰে ভৰা জীৱনৰ পৰা ফালৰি কাটি এদিন ৰাইজৰ বাবে সেৱা আগবঢ়াই সঁচাকৈ খুব বেছি ভাল লাগে। সমাজৰ এনেকুৱা আটাইবোৰ ব্যক্তি সদায় কুশলে থাকক, আমি তাৰেই কামনা কৰিছোঁ। আৰু এই অনুষ্ঠানটোত উপস্থিত আছিল নিৰাময় ফাউণ্ডেশ্যনৰ সভাপতি পৰাগ চৌধুৰীদেৱ, লগতে নিৰাময় ফাউণ্ডেশ্যনৰ সমূহ কৰ্মকৰ্তা আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বৰভাগ শাখাৰ সভাপতি নৱৰুণ মেধিদেৱ, সম্পাদক ভাস্কৰ তালুকদাৰ ডাঙৰীয়া আৰু নলবাৰী জিলাৰ জিলা সংযোজক বেদান্ত শৰ্মা ডাঙৰীয়া আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বৰভাগ শাখাৰ সমূহ সদস্য, তেখেতলোককৈ ভিডিঅ'টোৰ জৰিয়তে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাক সহায় সহযোগিতা কৰা আটাইবোৰ বিশিষ্ট ব্যক্তিক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আটাইয়ে অনাগত দিনবোৰতো আমাক এনেকেই সহায় সহযোগিতা আগবঢ়াই যাওক, আমি তাৰে আশা ৰাখিছোঁ। আপোনালোকৰে আশীৰ্বাদ, আপোনালোকৰে মৰম বুকুত বান্ধি আমি আৰু বহু দূৰ আগুৱাই যাব বিচাৰোঁ। ধন্যবাদ।